সেউজ। মাজনিশা আলমাৰীৰ ভিতৰৰ পৰা উৰি উৰি ওলাই আহি দেখিলা বহু পুৰণি শুকান ছিন্ন জীৰ্ণ গছৰ পাত। পলকতে পাতখিলা আকৌ হৈ উঠে সেউজী। তাৰ পৰাই হঠাতে গজি উঠে এজোপা আহত গছ। গছজোপাৰ কাষতে সৃষ্টি হয় এটা পুখুৰী। সেই পুখুৰীৰ পাৰতে গছজোপাৰ তলতে জিলিকে দুটি প্ৰেমৰ প্ৰতিবিম্ব। প্ৰেয়সীয়ে লাহি হাতখনেৰে গছৰ এটি ওলমি থকা ডালৰ এখিলা পাত ছিঙি বৰ মৰমেৰে উপহাৰ দিয়ে তেওঁৰ প্ৰিয়তমক। লাজে ভয়ে এটি মেছেজ লিখে মোবাইলত। The green wine of your eyes touches me too. তোমাৰ দুচকুৰ সেউজীয়া বতাহে মোকো স্পৰ্শ কৰে। দুটি পক্ষী হৈ দুই উৰি যায় আলপাইন পৰ্বতমালালৈ। তাৰ পৰা নামি আহি পানী খাই বিছাঙত। ক্ৰমে ক্ৰমে অভিলাষ বাঢ়ি যায় জীৱনত। দুৰন্ত প্ৰেমিকেও সাজি পেলাই এটি কল্পনাৰ কাৰেংঘৰ। পিছে সকলো সেউজীয়াক মোহাৰি সময়ে এদিন আঁকি দিয়ে এটা নিষ্ঠুৰ সেন্দুৰৰ ফুল।